মই পাঞ্জাবাৰীত আহিছিলোঁ আৰু পাঞ্জাবাৰীৰ পৰা এতিয়া হাতীগাঁৱলৈ যাম বুলি ভাবিছোঁ। আৰু এই সময়ত এতিয়া দবা পিটা বৰষুণ দিছে চাওক, ইমান ডাঙৰ দবা পিটা বৰষুণ। আৰু তাতে মই ৰেডি হৈ আছোঁ, জোতা মোজা চব পিন্ধা আছে মোৰ। আৰু এতিয়া এই বৰষুণত কেনেকৈ ওলাই যাম? চোতালখন একেবাৰে পানী ভৰ্তি হৈ গৈছে, ইমান ডাঙৰ বৰষুণ দিছে এতিয়া। আৰু এতিয়া হাতীগাঁও কেনেকৈ যাম ৰেডি হৈ আছোঁ। ৰাস্তাত ক'ত বা পানী হৈ যাব এই একজাক বৰষুণতে, ক'ব নোৱাৰোঁ। আৰু বৰষুণ আপোনালোকৰ ফালে দবা পিটা বৰষুণ দিছেনে জনাব নাপাহৰিব। এই ৰখোঁতে আন্ধাৰে হ'ল আৰু এতিয়ালৈকে বৰষুণ চিপ চিপকৈ দিয়ে আছে আৰু ওলাবই পৰা নাই এতিয়ালৈকে। কি যে হ'ব, এই দেখিছে বাহিৰৰ লাইটো জ্বলি গ'ল, প'ষ্টৰ লাইট। এই চিপ চিপকৈ বৰষুণ দি আছে আৰু মই ওলালোঁ বাইক লৈ। বাই বাই। আৰু এইফালে ঘৰলৈ বুলি অলপ মাছ লৈ ল'লোঁ, মিছা মাছ। আৰু খুব সুন্দৰ সুন্দৰ মিছা মাছ ওলাইছে ইয়াতে। আৰু ৰাস্তা এতিয়াও ভিজি আছে চিপ চিপ কৰি, আৰু ঢেৰেকণি বিজুলী মাৰি আছে, আপোনালোকে দেখা পাইছেই। এয়া ফাইনেলি মই আমাৰ ঘৰ পালোঁহি আৰু এইফালে বাইকখন ভিজি আছে, লগতে ময়ো পূৰা ভিজি আছোঁ। আৰু এইফালে হাতীগাঁৱত বৰষুণেই নাই, তথাপি বিজুলী ঢেৰেকণি মাৰি আছে, কিন্তু বৰষুণ চাওক চোতালত পানী পৰাই নাই। ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ, ধন্যবাদ।